নমস্কাৰ বন্ধুসকল, ধনুচন ব্লগ চেনেলৰ সৈতে স্বাগতম জনাইছোঁ। তেনেহ'লে ব্লগ আমি ভিডিঅ'টো চেষ্টা কৰি যাওঁ। আগতে জনাই অলপ সুপ্ৰভাত। আৰু আমি ইয়াত কেনেকুৱা থাকোঁ, কি কৰোঁ, কি খাওঁ, আৰু খাওঁ নহয়, খোৱাৰ বিষয় নহয় বাৰু, ক'ত কি ৰুম, কেনেকুৱা ভাড়া, কি মানে ক'ত কেনেকুৱা আপোনালোকক সকলোবোৰ দেখাম। তেনেহ'লে ব্লগ আমি ভিডিঅ'টো চেষ্টা কৰি যাওঁ। ব্লগ এনেটোতো জেগা নাই ক'তো যাবলৈ, আৰু ক'ত যাম আৰুনো ক'ত কি কৰিম ভাবিলোঁ। অলপমান এনে থকাতকৈ অলপমানতো কামটো অলপমান হ'লেও বাচি যাব, আৰু এটা লৈ আনিছোঁ আপোনালোকৰ কাৰণে জধলা ব্লগ। আৰু আপোনালোকে চাই থাকক। আৰু এইফালেতো সকলোবোৰ গাঁও হয়, এইটো সম্পূৰ্ণ এটা ভিলাজ হয়। আৰু এইফালে গোটেই ভাড়া ৰুম আছে, ভাড়া ৰুম যোন যি পাৰ ল'ব পাৰে, কোনো আপত্তি নাই। আৰু যাম অলপমান চাম আৰু কিবা কিবি ক'ত কেনেকুৱা কি ভাড়া ৰুম, ক'ত কেনেকুৱা কি থাকে, আৰু সকলোবোৰ আপোনালোককো দেখাম, ময়ো চাম, আপোনালোকেও চাই ভাল পাব। অলপমান যদিও ভাল লাগে ভিডিঅ'টো তেনেহ'লে লাইক এটামান বনাই, আৰু ছাবস্ক্ৰাইবটোতো বনিবই নিশ্চয়। এনেহ'লে ব্লগ যাওক তললৈ। আৰু তলত যোৱাৰ এটা কাৰণ, এইফালে গোটেইখিনি তলত পৰিলে চেচ ভাই, পৰিলে চেচ। এইফালে এটা বাথৰুম আছে, এইফালে এটা বাথৰুম হয়তো, নাচাওঁ ইয়াত থাক, জপাই থাক। আৰু ফাইনেলি এইবিলাক চব ভাড়া ৰুম হয়। আৰু মোৰ ৰুমটো এইটো, আৰু মই ভিতৰত যাম। হৈ আছে ব্লগ। বৰ্তমান বহি আছোঁ, আৰু এইফালে গোটেই ভাড়া ৰুম হয়। ইয়াত সম্পূৰ্ণ ভাড়া ৰুম আছে, অলপ দেখাই দিওঁ। এইফালে গোটেই ভাড়া ৰুম হয়, এইবিলাক চব ভাড়া ৰুম। আৰু এইফালে আছে ভাড়া ৰুম, আৰু ফটো চাইডে এটা ভাড়া ৰুম। এইটোও ভাড়া ৰুম হয়, এইবিলাক চব ভাড়া ৰুম। আৰু লগতে অমিতা লৈ যাওঁ নেকি, এইফালে ভাড়া ৰুম। আৰু এইটো এটা ভাড়া ৰুম, ইয়াতো থাকে, চব অসমৰ হয়। আৰু ফাইনেলি এইটো পানী টেংক, আৰু এইটো চাইডে আছে ভাড়া ৰুম। এইটো ইয়াত তামিল মানুহ থাকে নেকি নাজানো। আৰু এইবিলাক চব ভাড়া ৰুম। ইয়াতো থাকে, ইয়াতো পাথৰ, আৰু এইবোৰ চব ভাড়া ৰুম হয়। এইটোও ভাড়া ৰুম, ইয়াত মানুহ নাই, তালা মাৰা অফ। চব ভাড়া। ফাইনেলি ওলাই আহিলোঁ দিয়ক। কিনো কৰিবি মানে ঐ কি খবৰ? হা ভালে বোলো। গা ধুই আছ?
হৈ আছে ডিউটি চিউটি মাৰে গুলি আৰু ইয়াতে আহি আছে এতিয়া ডাইৰেক্ট ৰুমত আৰু এইফালেতো অলৰেডি আপোনালোকক দেখাই দিলোঁ